বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল তো আজি ভিডিঅ'টো এইটো কাৰণতে বনালো মোৰ এটা ভণ্টি আহিছে মোৰ খুব মৰমৰ ভণ্টি তো বহুত দিনৰ মূৰত আহিছে তাই আজি আমাৰ ঘৰত তো চাই থাকক আপোনালোকে তাইৰ লগত ক'ত যাওঁ কি কৰোঁ তো চাই থাকক ভণ্টি আহিব লাগে মাত্ৰ আহি পায় মানে টাইম নাই আৰু মোৰ কাৰণে আইছি আৰু ৰিলছ বনাব আৰু সেইটো ভণ্টি হাই কৈ দিয়ক একবাৰ হাই চাই থাকক ভিডিঅ'টো ক'ত যাই আছো আমি এতিয়া চাওক অৱস্থা ভণ্টি আহি মানে এইবোৰে কৰি থাকে আৰু অৱস্থা যাই আছোঁ মন্দিৰত যাম তো চাই থাককচোন যেখিনি পাৰোঁ সেইখিনি দেখাম আৰু আপোনালোকক তো চাই থাকক আমাৰ গাঁৱৰ পৰিৱেশ আমি যেতিয়া গাঁৱত থাকোঁ তো গাঁৱৰ পৰিৱেশটো আপোনালোকক দেখাওঁ একবাৰ চাই থাকক এয়া চাওক আমাৰ গাঁৱৰ পৰিৱেশ পথাৰ খুব ভাল লাগে আৰু থাকি কিনে গাঁৱত যাই আছোঁ দিয়ক আমি মন্দিৰত সেইটো মন্দিৰত যাই আছোঁ তো বহুত দিন যোৱা নাই আৰু মন্দিৰটোত তো ভাবিলোঁ আৰু ভণ্টিও আহিছে যাতে মন্দিৰটোকে যাওঁ তো চাই থাককচোন এফালে যাব লৈ ন এফালে যাওঁ নেকি হয়তো ঘূৰাতকৈ পানী আছে নেকি নাই পানী নাই এফালে যাওঁ ব'ল তো যাওঁ ৰ'ব পথাৰৰ মাজে মাজে কমেণ্ট কৰি জনাবচোন কোনে কোনে গাঁৱত থাকি ভাল পায় তো গাঁৱৰ পৰিৱেশটো বহুত ভাল লাগে আৰু তো গৰম দিনত আহি কিনে ভাল লাগে আৰু বহুত ধুনীয়া লাগে মা এতিয়াও ঢিলে হৈছে মাটিখিনি চাচোন পানী জিন বাপৰে তাম ৰ'দ পথাৰৰ মাজে মাজে আহি ভৰি বিষেই গেলা আমি মন্দিৰ আহি পালোঁ চাই থাকক আগতকৈ মন্দিৰটো কিন্তু বহুত ভাল হৈছে এতিয়া মই আহিয়ে পাইছোঁ প্ৰথম একমাহৰ মূৰত আহি কেনে লাগিল আমাৰ তাতে ভাল লাগছে অকল ভাল লাগছে অকল ভাল লাগছে ওলে লাগছে মানে কি তহঁতক লগ পাই আৰু বহুত দিন লগ পোৱা নাছিলোঁ এক্সাম আছিল কাৰণে সেইটো অৱশ্যে হয় আশীৰ্বাদ কৰিব এক্সাম দি উঠিলে এই মাত্ৰ সোমবাৰে চাই যাব ন নহয় শনিবাৰে তো আজি তাইক কৈছোঁ আৰু থকাৰ কথা কিন্তু তাই বোলে নাথাকে তো আহিছে ভাল লাগছে কিন্তু থাকলেও ভাল লাগিল হয় দিয়কচোন কিন্তু ভাইটিৰো পৰীক্ষা ন মেট্ৰিক পৰীক্ষা চলি আছে সেইকাৰণে আৰু তাই থাকিব বিচৰা নাই কাৰণ এই থাকিলে আৰু তাৰ পঢ়াও নহয় মানে যুঁজি থাকে আৰু এনেকৈ সেইকাৰণে মাহঁতেও কৈছে থাকিব নালাগে বুলি তো ভাল লাগিল হৈ দিয়কচোন থাকিলে বেয়া লাগিব আৰু গেলি মোৰো ভাল লাগিল থাকিব পাৰিলে কমেণ্ট কৰি জনাবচোন মোৰ ভণ্টিক কেনে লাগে মোক ভাল লাগে না মোৰ ভণ্টিক ভাল লাগে কমেণ্ট কৰি জনাব কিন্তু অলপ যাই আছোঁ মন্দিৰত নাৰাৰ মাজে মাজে মন্দিৰ আহি পালোঁ মন্দিৰটো চাওঁ ব'লক বাইদেৱে কৈছে তই দুইটা এখন লৈ যাবি
এতে ডাঙৰ সভা হয় তো সভা গুচি গ'ল এইবাৰ তো আহবাৰ কাৰণে আৰু দুপৰীয়া মন্দিৰত আহিছোঁ আন্ধাৰ আন্ধাৰ হৈ গৈছে শুনিতো বহুত দিন অহা নাছিলোঁ স্কুল নেকি এখন স্কুল তো বহুত দিন অহা নাছিলোঁ আৰু মন্দিৰত বাহ কি মজা লাগছে না ভাল লাগছে মজা লাগছে এইটো মন্দিৰ তো মন্দিৰটো ঠিক কমপ্লিট হোৱা নাই আৰু বনাই আছে মন্দিৰটো তো বনালে আৰু ভালেই লাগব তো বলক ভিতৰত ক'তবা চাকি দিয়ে এইটো নাজানো নহয় ওপৰতে চাকি দিয়ে চাগে তো বলক আমি চাকি দিওঁ পথাৰৰ মাজে মাজে আহিছোঁ না ভগৱানে পাত দিব সিহঁতে ভৰি দি আছে এতিয়া মন্দিৰৰ ভিতৰত যাওঁ বলকচোন বহুত দিন অহা নাই না বাপৰে ইমান চৰা পিনে নৰি ন তামান চৰা কি ভাবলি কি ভাবলি ভাবলো কিয় কম হয় এতিয়া দেখছি নকয় পেলে মোক নকওঁতো দৰা চৰা ভিজিছে চাগে হা তো এতিয়া মন্দিৰৰ পৰা আমি যাই আছোঁ ঘৰত যাওঁ বহুত ৰ'দ মানে বহুত ৰ'দ দিছে আৰু গৰম দিন পৰিল আৰু এইটো ৰাস্তা দি যায় ন অঁ এইটো ৰাস্তাই দিয়ে যায় তো আপোনালোকক অলপমান দেখাই আছোঁ আৰু গাঁৱৰ পৰিৱেশটো হাই চিষ্টাৰ হেল্ল' এখন টিভি থাকলো এতে ভাল লাগছে নে এটা চিষ্টাৰ কি গৰম মজা লাগিল আজি মন্দিৰত আহি কিনে মজা পাতলা মানে প্ৰথম আহিছোঁ আৰু এইটো মন্দিৰত কৃষ্ণ 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 আজি থাক নহ'লে নাই নাথাকোঁ আজি গুচি যাব বহুত বেয়া লাগছে বেয়া লাগছে বোলে তাই সেইকাৰণে থাকব পাৰিছোঁ তাই বোলে নাথাকে নাই নাথাকোঁ আজি আৰু আহিম থাকাকে থাকলে ভাল লাগিলে সেইটো হয় কিন্তু সেই না পৰীক্ষা আছে মানে তাইৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে নকওঁ বাৰু এতিয়াতে তাই তো চাই থাককচোন তাই মানে বহুত দিনৰ পৰা এটা কথা কৈ আছিল মোক যে সময় সুবিধা নিমিলে কাৰণে মানে কামটো কৰিব পৰা নাছিলোঁ আৰু তো আজি ভাবছোঁ আৰু সময় যদি মিলে আৰু নিশ্চয় কৰিম চাই থাকক কি ছাৰপ্ৰাইজ দিওঁ তাইক আজি চাই থাকক এখন পথাৰ আমাৰ বহুত ৰ'দ দিছে সেইকাৰণে ভালকৈ দেখা নাপায় আৰু ৰ'দৰ কাৰণে মানুহ কলা দিন আহিল বাপৰে ৰাস্তাটোৰ কেইটা পাম মানে আগৰ দিনৰ মানে তিৰিগিলাখানে যি এনেকৈ পথাৰত মাজত মানে বেছিকৈ সেই কৰিলি আৰু সেই কৰিব আহিছিল না মাছ মাৰিব আহিছিল না আগতে কি ভাল লাগে চাই কিনে আহিল সেইদিন আৰু সেইদিন বোকা পানী খচা দিন যাই আছোঁ আমাৰ এইকাৰণে এটা দৰা যাবয়ে নালাগে বাপৰে মই একদম মানে দৰাকে থাকে আৰু মোক সদায় কৈ থাকে ফোন কৰি কিনে হ'ব মানে যি তাৰ চাবিচোন
মোৰ কাৰণে হেলি নাচা এনেকৈ কৈ থাকে সেইকাৰণে আপোনালোকক কৈছোঁ মই বেছিৰে নাপাচোন তাই মানে তাইক ভাল লগা আৰু যেতিয়া চাইছোঁ তেতিয়া তাই বেয়াই লাগে সেইকাৰণে আপোনালোকক কৈছোঁ এটা চাই দিবচোন নাই নাই নালাগে মোক এতিয়াতে দৰা আৰু এতিয়া অৱশ্যে বিয়া নেদাও দিয়কচোন কাৰণ তাই গুচি গ'লে মোৰ কি হ'ব সেইকাৰণে মই বিয়া হ'লে তোকো লৈ যাম একেলগে অঁ হ'ব একেলগে কৰিব লাগিব এনে গেলি নহয় আৰু দেখছি কাম কৰিব লৈ যাব মোক অঁ মানে এনেই নেনে আৰু কাম কৰাৰ কাৰণে মোক নিব জানাই দেখছি গাইছ কাৰণে নিব হয়নে দেখছি গাইছ বেলেগ একো কৰিব নালাগে ভাতকেইটা বনাই দিবি অঁ অঁ ভৰিৰ ওপৰত ভৰি তুলি তাই খাই থাকিব মই ভাত বনাই খুৱাম তাই দেখছি এই মোৰ কপাল আৰু সেনেকৈ ক'লি বা হিচাপে কৈছোঁ তো বেয়া লাগে হ'ব দিয়ক আৰু এনেকৈ নক'ব আহি পালোঁ মন্দিৰৰ পৰা আহি পাই তাইৰ কাৰণে জল্দি একদম মানে পিঠা বনালোঁ তাই বহুত দিনৰ পৰা কৈ আছে পিঠা খাম বুলি তো বনা নাছিলোঁ আৰু সময় সুবিধাও মিলা নাছিল বা তাই সেনেকৈ নাহেও আহিলে কিনে দাঁড়াকৈ আহি কিনে গুচি যায় ভিডিঅ' বনাব আহে ভিডিঅ' বনাই কিনে তাই সেনেকৈ দাঁড়াকৈ গুচি যায় তো আজি মই তাইৰ কাৰণে পিঠা বনাইছোঁ তাই গম নাপায় আৰু চাওঁ আৰু কি বুলি কয় তো আপোনালোকক দেখাই আছোঁ কি পিঠা বনাইছোঁ মই এইটো পিঠা বনাইছোঁ এইটো কি পিঠা কোনে জানে ক'বচোন এইটো কি পিঠা বা কোনে খাই ভাল পায় ক'বচোন এইটো পিঠা বহুত ভাল লাগে কিন্তু মই বহুত ভাল পাওঁ এইটো পিঠা খাই হাই হাই বাপে কি বনাইছা এইবিলাক বা সঁচাকৈ বনালি অঁ থেংক ইউ দে ৱেলকাম পিঠা বনাইছ কেনে মজা না মজা এতিয়া খাইছা আৰু কেনেবা লাগে জল্দি খা আৰু জল্দি ক তাই ভাঙবাই মাৰা নাই পিঠা ঐ অ' বিদ্যা মজা লাগছে দেই কি ক বম লাগছে সঁচাকে বিদ্যা তামাম লাগছে খাই এইটো কি পিঠা আঙুলি পিঠা অঁ এতিয়া মোক কি কৰিব লাগিব মজা লাগছে মজা না মই বনাওঁ পিঠা দেখছি ইমান মেহনত কৰিলোঁ মই আৰু নামটো তাইৰ তয়ে বনাইছা দে বঢ়িয়া লাগছে এতিয়া মোক শিকাব লাগিব তই শিকাম বাৰু কিয় নিশাম এতিয়া হ'ল আপোনাৰ ঘৰত যাই কিনে বনাব গাইজ চাই থাকক ভণ্টি যাব আছে এতিয়া তো বেয়া লাগছে যাব ওলাৰ কাৰণে থাকলে ভাল লাগিল হয় কিন্তু ভাইটিৰ পৰীক্ষাৰ কাৰণে নাথাকে বোলে তাই আৰু আহিবিনে নাই আহিম তোৰ কিয় নাহিমে নাহিবি যাম আমাৰ ঘৰত দেখছি গাইজ নাহিবি তই আৰু নাও দে দে হ'ব দে নাহো আৰু তই যাতে বাই বাই অ টাটা এবাৰ কৈ দি কিবা তো ভিডিঅ'টো আজি আৰু বেছি দীঘল নকৰোঁ এইখিনিতে আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম তো আজিলৈ এইখিনিয়ে